একলব্য মডেল যেটো স্কুল হয় দাউধাৰাত স্থাপিত কৰা হৈছে এইটো নৱেম্বৰ মাহতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিছে বিল্ডিংটো ইনফ্ৰাষ্ট্ৰাকচাৰটো এতিয়া মুখ্যমন্ত্ৰী 4 তাৰিখত আহিব তেওঁ ইয়াত ক্লাছ আৰম্ভ কৰি দিব আনুষ্ঠানিকভাৱে ক্লাছ ইনগ্ৰেশ্যন কৰিব তাৰ কাৰণে ইয়াত আজি মই আহিছোঁ যে ইনস্পেকশ্যন কৰিবৰ কাৰণে যে ক্লাছ আৰম্ভ কৰিবৰ কাৰণে যথেষ্ট হয়নে নহয় ষ্টুডেণ্টৰ সংখ্যা কিমান আছে 50 জন ষ্টুডেণ্টৰ কথা কৈছে তেওঁলোকৰ গাৰ্জেন আহিব তাৰপিছত লোকেল যিটো গেদাৰিং অলপমান কৰি পেলাই আমি ভালকৈ ইনগ্ৰেশ্যন কৰিব বিচাৰিছোঁ তো আজি যেটো আহি পেলাই দেখিছোঁ গোটেই কণ্ডিশ্যনটো ঠিকই আছে আৰু সেকেন্ড পেজৰ যেটো কনষ্ট্ৰাকশ্যন ৱৰ্ক তাৰো চেংচন হৈ গ'ল আৰু TCIL কৰি আছে এইটো মানে তেওঁলোকে কৰিব এতিয়া এদিনা যাতে ভালকৈ আমি উদ্বোধনী যেটো ক্লাছ আৰম্ভণি যেটো অনুষ্ঠান কৰিব পাৰি তাৰ কাৰণে আমি আজি এৰেঞ্জমেণ্টবিলাকক কেনেকৈ আগবাঢ়িব পাৰি বা বিল্ডিং কণ্ডিশ্যন সম্পূৰ্ণভাৱে ঠিক আছে নে নাই এইটো চাব আহিছোঁ আমাৰ ডিৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা অলৰেডি নটিছ এটা আহিছে যে আমি 1 তাৰিখৰ পৰাই আমি ইয়াতে পাঠদান আৰম্ভ কৰিব লাগে সেইমতে আমি প্ৰস্তুত হৈছোঁ আমি অলৰেডি 60 জন এডমিশ্যন ল'লোঁ 30 জন ল'ৰা আৰু 30 জনী ছোৱালী গতিকে এডমিশ্যন প্ৰচেছ কমপ্লিট বুকছ আজি আহিলে ইউনিফৰ্ম আমাৰ 31 তাৰিখত আহি যাব গতিকে আমি 1 তাৰিখৰ পৰা পূৰ্ণগতিৰে মানে পাঠদান আৰম্ভ কৰিব পাৰিম বুলি মানে আশা কৰিছোঁ কেনে ধৰণৰ ইয়াত অসুবিধা মানে এতিয়ালৈ মানে আমাৰ ইলেক্ট্ৰিচিটি কানেক্টিভিটিটো নাই অলৰেডি মানে আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰে ইনফৰ্ম কৰিলে আৰু DC ছাৰেও মানে APDCLৰ লগত কণ্টেক্ট কৰিছে আৰু খুব সম্ভৱ 1 তাৰিখত তেওঁলোকে কানেকশ্যন দি দিব আৰু অসুবিধা বুলিলে মানে প্ৰথম ল'ৰা ছোৱালীখিনি অলৰেডি মানে নিজৰ ভাৰ্নিকুলাৰ মিডিয়ামত পঢ়ি আহিছে ইয়াতে মিডিয়ামটো ইংলিছ হ'ব গতিকে হয়তো প্ৰথম 1 মাহ 2 মাহ তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে আৰু মই যেহেতু ইয়াতে প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে আছোঁ মই ভাবিছোঁ প্ৰথম 1 মাহ 2 মাহ মই ইয়াতে থাকিম আৰু ইয়াতে থাকি মানে এইটো মানে মোৰ এটা ড্ৰিম হয় এইটো স্কুল যাতে কোনো গণ্ডগোল নোহোৱাকৈ মানে ভালকৈ মানে ইনগ্ৰেট কৰিব পৰা যায় বা পাঠদান সুকলমে কৰিব পৰা যায় সেইখিনি কাৰণে মই আজি এসপ্তাহ আপোনালোকে দেখা পাই আছে মই ইয়াতে ডেইলি আহি আছোঁ গৈ আছোঁ কমপ্লিটলি CBSE কোৰ্চ ক্লাছ 6 টু ক্লাছ 12 এতিয়া এবাৰ 6 হৈছে অহা বছৰ এই 6খিনি 7 পাব আৰু আমি 6ত আকৌ নতুন এডমিশ্যন ল'ম এনেকৈ আগবাঢ়ি গৈ থাকিব কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত এইটো হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু ইয়াতে এগৰাকী ষ্টুডেণ্টৰ কাৰণে থকা মেলা খোৱাৰ পৰা আৰম্ভ কৰি টুথপেষ্টৰ পৰা আৰম্ভ কৰি চাবোনৰ পৰা আৰম্ভ কৰি এভৰিথিং ফ্ৰী যেনেদৰে কেন্দ্ৰীয় বিদ্যালয় আছে যেনেদৰে আপোনাৰ JNB জৱাহৰ নৱোদয় বিদ্যালয় আৰু আপোনাৰ কেন্দ্ৰীয় বিদ্যালয় যিবিলাক আছে কেন্দ্ৰীয় বিদ্যালয়টো ৰেচিডেণ্টেল নহয় তেওঁলোকে ডে স্কলাৰো আছে গতিকে ইয়াতে কমপ্লিট ৰেচিডেঞ্চিয়েল হ'ব এইটো ST আৰু SC ছাত্ৰসকলক সুবিধা দিছে নহয় এইটো অকল STৰ কাৰণে STৰ কাৰণে একলব্য মডেল স্কুল STৰ কাৰণে পৰৱৰ্তী সময়ত কোনোবা বেলেগ ছাত্ৰ ছাত্ৰী জেনেৰেল হওক বা SC হওক নাই সুবিধা মানে কি সাপোজ মই এটা কথা অনুভৱ কৰিছোঁ কাৰণ হয়তো মিডিয়ামৰ কাৰণে 2-এজন ষ্টুডেণ্ট হয়তো বাদ দিব পাৰে কিন্তু আমাৰ মানে ৱেটিং লিষ্টত ঢেৰ ষ্টুডেণ্ট আছে গতিকে তাৰ পৰাই মানে আমি চিলেক্ট কৰিলোঁ ষ্টাফ পেটাৰ্ণটো পাৰ্মানেণ্ট টিচাৰ দুগৰাকী আহিছে বাকীখিনি আমি কণ্টেক্সুৱেল ল'লোঁ আৰু JSA এজন আহিছে মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেওঁ আহিছে আৰু হোষ্টেল ৱাৰ্ডেন 2গৰাকী আমাৰ পাৰ্মানেণ্ট এগৰাকী আহিছিল কিন্তু তেওঁ জইন নকৰিলে কিবা কাৰণত এতিয়া আমি অহাকালি আকৌ চিলেকশ্যন প্ৰচেছ আৰম্ভ কৰিম গতিকে বাকীখিনি কণ্টেক্সুৱেল হ'ব আৰু 2গৰাকী পাৰ্মানেণ্ট কণ্টেক্সুৱেল আপোনাৰ মেথামেটিক্সৰ আছে ছায়েন্সৰ আছে তাৰপিছত হিন্দীৰ এই 3গৰাকী কণ্টেক্সুৱেল আৰু বাকী ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ পাৰ্মানেণ্ট